নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল SBB আছামলৈ মই বাস্তৱ বৰাই স্বাগতম জনাইছোঁ। ভিডিঅ'টো কেৱল মনোৰঞ্জনৰ কাৰণে বনোৱা হৈছে, কোনেও যাতে গাত পাতি নলয়, আৰু যদিও কোনোবাই গাত পাতি লয় তেওঁলোকৰ বাবে Please don't disturb me. If you disturb me, I'll shoot you. Who the fuck you আজি are? মই আপোনালোকক দেখুৱাবলৈ গৈছে এনেকুৱা এজন ৰেপাৰ যাৰ চুলিৰ কালাৰটো গৰুৰ নোমৰ নিচিনা, আৰু তেওঁ জাকেটটো পিন্ধে কিন্তু তেওঁৰ চেণ্ডাল মাৰিবলৈ পাহৰি থাকে, আৰু যেতিয়া তেতিয়া হাতবিলাকে এনেকুৱা কিবা লেঙেৰা বইলাৰ নিচিনা মাৰি থাকে। এই কোন হেৰি বৰটো এইটো মতেতো চবেই বুজি পাব লাগে। মোৰ তাত এনেকুৱা লাগে এটা ৰেপ চং লগাই লৈ যাতে চবে ঘৰত চবে এনজয় কৰে, হয় নহয়? সেনেকুৱা হ'ব লাগে, কিন্তু আমাৰ ইয়াত বেয়া গালি হ'ল বুলি আৰু বন্ধুসকল, ইয়াৰ এটা ৰেপ চং ঘৰত বজাই সকলোৱে এনজয় কৰিব লাগে। আমাৰ ঘৰত থকা সৰু সৰু ল'ৰা ছোৱালীবিলাকক মানে ইয়াৰ বেয়া কথাবিলাক শুনাব লাগে, আৰু ঘৰত এই মাৰ পৰা মানে পিঠিখন এই দুফাল কৰি ল'ব লাগে তাৰ ৰেপ চং বজাই। নহয়। আমাৰ মানে ইয়াত পৰিৱৰ্তন কাকো নালাগে। পৰিৱৰ্তন শব্দটো শুনিবলৈ বৰ ভাল, কিন্তু হৈছে বাল। সিহঁতৰ কোনো নাম নাই, চাউল থাকিলে ঘৰৰ দালি নাই, ভগৱানৰ নামত চলাই সিহঁতক চাম গায়। আজিকালি মানুহ কোনো কাম নাই, পাৰ যদি এবাৰ তই মই ইমান মৰণা, আৰু সেইটোতো বহুত পুৰণা। মই ইমান মৰণা, আৰু সেইটোতো বহুত পুৰণা। লেটিঙলৈ গৈছিলোঁ মই, লেটিঙত দেখোঁ পানী নাই, মটৰ চুইচ দিবলৈ ঘৰত দেখোন কাৰেণ্ট নাই, পুখুৰী পানী পকত দিলে পকত দেখোন খজুৱাই। তাৰপৰা পাহৰি থাকোঁ মানে, বহুত পুৰণা যে সেইটো কাৰণে পাহৰি গ'লোঁ। দেখি মোক লুকালে, তাই গেলা মোৰ হয় বেমাৰ খাবি জোগালে, নাজানো লাগে কিয় আজিকালি যে মই আকাশত থাকো যে লালৰ দাম বাঢ়িলে, মানুহ চুলে খালে ফুলিলে, সেইবাবে যাওঁ লাও পানী চেপিবলৈ, চাকনা নাথাকিলে দোকানলে গৈ হাজমলাই পেটি লৈ। দহজনীমান মোৰ গাৰ্লফ্ৰেণ্ড আছে, তথাপি গোটেইকেইজনী মোৰে হয়, কোনোবাই যদি চকু দিয় সিহঁতক কেলা ঘৰত গৈ ফালি পেলাম গৈ। ঠিক আছে, মজা লাগিলে সঁচাকে দেই। লিখাটো বহুত টান, মই তোমাৰ কথাখিনি শুনিয়ে গম পাইছো, আৰু বিট মিলোৱা বহুত টান হয়, বহুত টান হয়। মই যেতিয়া লেটিঙত হাগি থাকোঁতে মানে যেতিয়া দেৰি হয় তেতিয়াহে এইবিলাক মানে নিজে নিজে আহি থাকে, নিজে নিজে বনাই। লেটিঙত যেতিয়া হাগি থাকোঁতে মোৰ মানে দেৰি হয় ন, তেতিয়াহে বনাওঁ। গাইজ দেখিলে নিজৰ ৰেপত এগালমান বেয়া কথা ভৰাই নিজক বহুত ডাঙৰ ৰেপাৰ বুলি হোৱা মানুহজনেই হ'ল এজন। গৰুটো এইটো ক'ৰ পৰা আহিছে টপিবলৈ ঘপককৈ।